নমস্কাৰ আজিৰ ভিডিঅ'ত আলোচনা কৰিম অসম বুৰঞ্জীৰ কেইটামান অতি ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কুৱেশ্যন নম্বৰ 1 প্ৰাচীন কামৰূপৰ ভাগ চাৰিটা কি কি প্ৰাচীন কামৰূপৰ ভাগ চাৰিটা কি কি এক নম্বৰ হৈছে ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ সৌমাৰপীঠ আপোনালোকে এই চাৰিটা ভাগ মনত ৰাখি থব কাৰণ পৰীক্ষাত এনে ধৰণে আহিব পাৰে প্ৰাচীন কামৰূপৰ ভাগ চাৰিটাৰ যিকোনো এটা চিনাক্ত কৰা বুলি ইয়াত থকা যিকোনো এটা দিব পাৰে আৰু বেলেগ অপচনত থাকিব পাৰে গতিকে আপোনালোকে এই চাৰিটা মনত ৰাখি থব যাতে কনফিউজ নহয় তাৰ পিছত নেক্সট হৈছে 2 নম্বৰ প্ৰাচীন অসমৰ প্ৰথম ৰজা কোন প্ৰাচীন অসমৰ প্ৰথম ৰজা হৈছে মহীৰংগ দানৱ কুৱেশ্যন নম্বৰ 3 প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰক কোনে নিধন কৰিছিল প্ৰাগজ্যোতিষৰ ৰজা এটা নৰকাসুৰ কোৰ ৰজা আছিল প্ৰাগজ্যোতিষৰ আৰু তেওঁ কোনে নিধন কৰিছিল শ্ৰীকৃষ্ণই প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰক শ্ৰীকৃষ্ণই নিধন কৰিছিল কুৱেশ্যন নম্বৰ 4 মহাভাৰতত উল্লেখ থকা প্ৰাচীন অসমৰ ৰজাজনৰ নাম কি ভগদত্ত মহাভাৰতত উল্লেখ থকা প্ৰাচীন অসমৰ ৰজাজনৰ নাম হৈছে ভগদত্ত কুৱেশ্যন নম্বৰ 5 বৰ্মন বংশৰ প্ৰথম ৰজা কোন এইবোৰ অতি ইম্পৰ্টেণ্ট গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি উপকৃত হৈছো বুলি ভাবে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুষ্য বৰ্মন গতিকে বৰ্মন বংশৰ প্ৰথম ৰজা হৈছে পুষ্য বৰ্মন আৰু তেওঁ ৰাজত্ব কৰিছিল 355 খ্ৰীষ্টাব্দৰ পৰা 380 খ্ৰীষ্টাব্দলৈকে কুৱেশ্যন নম্বৰ 6 কোনে কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ উঠাই আনিছিল কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ উঠাই আনিছিল ধৰ্মপাল গতিকে বৰ্মন বংশৰ প্ৰথম ৰজা হৈছে পুষ্য বৰ্মন তেওঁ 350 খ্ৰীষ্টাব্দৰ খ্ৰীষ্টপূৰ্বৰ পৰা 380 খ্ৰীষ্টপূৰ্বলৈকে ৰাজত্ব কৰিছিল আৰু কোনে কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ উঠাই আনিছিল ধৰ্মপাল কুৱেশ্যন নম্বৰ 7 কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল বিশ্বসিংহ গতিকে কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল বিশ্বসিংহ আৰু তেওঁ ৰাজত্ব কৰিছিল 1515 খ্ৰীষ্টাব্দৰ পৰা 1540 খ্ৰীষ্টাব্দলৈকে 8 কুৱেশ্যন নম্বৰ 8 চিলাৰায়ৰ প্ৰকৃত নাম কি তেওঁ কোন ৰজাৰ সেনাপতি আছিল চিলাৰায়ৰ প্ৰকৃত নাম হৈছে শুক্লধ্বজ আৰু নৰনাৰায়ণৰ সেনাপতি আছিল গতিকে কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল বিশ্বসিংহই আৰু চিলাৰায়ৰ প্ৰকৃত নাম হৈছে শুক্লধ্বজ আৰু তেওঁ নৰনাৰায়ণৰ সেনাপতি আছিল কুৱেশ্যন নম্বৰ 9 আহোমসকলে ক'ৰ পৰা আহি অসমত থিতাপি লৈছিল এতিয়া আহোমসকলে ক'ৰ পৰা আহি অসমত থিতাপি লৈছিল ব্ৰহ্মদেশৰ মাউলুং ৰাজ্যৰ পৰা আহি তেওঁলোকে অসমত থিতাপি লৈছিলহি কুৱেশ্যন নম্বৰ 10 চুকাফাই ক'ত আৰু কেতিয়া স্থায়ী ৰাজধানী পাতিছিল 1253 চনত চৰাইদেউত গতিকে আহোমসকলে ক'ৰ পৰা আহি অসমত থিতাপি লৈছিল ব্ৰহ্মদেশৰ মাউলুং ৰাজ্যৰ পৰা আৰু চুকাফাই ক'ত আৰু কেতিয়া স্থায়ী ৰাজধানী পাতিছিল ইয়াৰ আনচাৰ হৈছে চুকাফাই চৰাইদেউত 1253 চনত স্থায়ী ৰাজধানী পাতিছিল গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথম চাইছে তেতিয়াহ'লে পিছৰ ভিডিঅ' মই পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি অল বাটনটো ক্লিক কৰি ৰাখিব